হাই এভৰিৱান, নমস্কাৰ। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ওলাইছোঁ ৰাতিপুৱাই, বাজিছে প্ৰায় 6টাই বাজিছে। ওলাইছোঁ ফুৰিবলৈ। থাম্বনেইল দেখি আৰু টাইটেল দেখি নিশ্চয় গমেই পাইছে ক'ত অৰুণাচল হয় গৈ আছোঁ। কলেজৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছোঁ। যাম এতিয়া আমি কলেজৰ পৰা বাছত যাম আমি অৰুণাচলৰ কোন ঠাইত ফুৰিব যাওঁ গম পাব। চাই থাকক আগলৈ ব্লগটো। তেন্তে ব্লগ এয়া বাছত উঠিলোঁ। এতিয়া সকলোকে দেখাই দিম বাৰু। আমাৰ জুনিয়ৰ ছিনিয়ৰ চব আহিছে, দেখাই দিম সকলোকে। আমাৰ সহিল ভৈয়া দেই, হাই কৈ দিয়া যদি খাব কোৱা কেনেকুৱা লাগিছে। মই কি ক'ম এতিয়া, মোৰ ভাষা নাই কৈছে। আমাৰ গৌৰৱ ছাৰ কেনেকুৱা লাগিছে? ছাৰ ভাল লাগিছে বৰ্তমান আমাৰ হেৰি হেণ্ডিমেন আজিৰ হেণ্ডিমেনৰ দায়িত্ব এক দিছে আজি। মুখখন দেখাই দিয়া। আমাৰ ভাল কেনেকুৱা লাগিছে ফিলিংটো জনাই দিয়ক। হেপী আমাৰ ছাৰে হয় দেই, ছাৰে হয়। ষ্টুডেণ্ট বুলি ভাবিব, ষ্টুডেণ্ট ভাল লাগিছে আমাৰ লগত ফ্ল'ৰ। এয়া আমাৰ ৰাজেশ্ৰী মেম দেই। ভাল লাগিছে। কেনেকুৱা লাগিছে? নাচিব অকণমান নাচিম দে, অলপ পাছত নাচিম আৰু। উঠিছেহে আৰু এতিয়া বিকাশ দা দেই, হাই কৰি দিয়া। আকৃষ্টা শিখা আমাৰ আগৰ ব্লগটোত যে ওলাম বুলি কৈ আছিলে, এতিয়া উলিয়াই দিছোঁ তোমাক। বাৰু ষ্টাৰ্ট দিছে, আমি যাওঁ। আমাৰ ৰিয়া বাইদেউ আহি পাইছে দেই। তোমালোক চিট থৈ দিয়া হৈছে, ব'লা। শদিয়া পাব হৈছে আৰু শদিয়া ব্ৰিজতে আমি ৰৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে। ফটো ৰিলচ মাৰি হৈ গ'ল, এতিয়া খাইছে বাৰু। আকৌ মাৰিব এতিয়া। কলো আছে এইফালে, ব্ৰেড গৈছে প্ৰায়, জেম আছে, বাটাৰ আছে, এইফালে ডিম। ব্ৰেড এতিয়া ধলাশদিয়া ব্ৰিজ পাই গৈছোঁ আমি। ইয়াতে ৰখি সকলোৱে ফটো মাৰিব। এতিয়া ময়ো মাৰিম বাৰু। আহি পালোঁ আমি। এতিয়া ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ। হাই কৰি দিয়া। হেল্ল', ফটো চবৰে ছেশ্যন ময়ো মাৰোঁ আৰু অকণমান ফটো। কেনেকুৱা লাগিছে? ভাল লাগিছে। ফটো নাই মাৰা নেকি? এতিয়া আমি পাইছোঁহি দেওপানী। আমি যাম এতিয়া এই নদীত নামিমগৈ অকণমান। নদীৰ পানীত নামিমগৈ এতিয়া। শিলগুটি এইফালে আমাৰ এই গৌৰৱ আমাৰ আগে
ধুনীয়াকৈ গৌৰৱ ছাৰ আমি পিছে পিছে গৈ আছো ক'লে গৈ আছো নাজানো কিন্তু গৈ আছো খালি পানীতে গৈ আছো পানীতে নামিব গৈ আছো খালি ইয়াত পানী নাই যে আকৌ শিলগুটিয়া দেখিছো যে সব ফটো এইফালে ছাৰো ফটো সব ফটো ছাৰ ফটো নামাৰে নেকি ফটো মাৰিছো দুটামান আৰু অলপ আগত গৈ আকৌ মাৰিম মাৰিব লাগে ঢেৰ আছে জেগা ফাইনেলি পানীখিনি পালোহি এইখনেই দেওপানী ৰিভাৰ এইফালে চব পানী পাই ক'ব নোৱাৰা হৈ গৈছে মানুহখন তই নামিলি মই নামিম পিছলৈ যাম নেকি বালি তাত দিত একো নহয় আমাৰ চবৰে দি দিলে চাহ এটাই গোটেইজনী দি দিলে এক চাহ গোটেইজনী দি দিলে যাম তিতি এটাই গোটেইজনী পানীত নামি মেলি হৈ গ'ল এতিয়া উভতো আৰু এতিয়া নেক্সট যাম আমি পাৰ্কত ফটো মাৰি হেপা পলাইছে হেপা পলালে মাৰিলোঁ হৈ গ'ল এতিয়া আমাক তাৰ পৰা খেলাই দিলে এতিয়া যাব লাগে আৰু প্ৰথমে পেট পূজাটো কৰি লওঁ তাৰ পৰা যাম পাৰ্কতে ইয়াত আমাৰ ফটো ছেশ্যন শেষেই হোৱা নাই যাবই পৰা নাই যাওঁগৈ এতিয়া মানুহখন বাটত চানা দেখি লোভিয়া এজনী ৰখিবই নোৱাৰিলে বাটত চানা দেখি লোভিয়া এজনী লোভিয়া দেখি ৰখিবই নোৱাৰিলে চানা লোভিয়া ৰখি দিলে আমি চানা বলিয়া আমি য'তে দেখিম চাগ সাউণ্ড বক্সটো কেলে আনিলে একো নবজালে এনেই সেইখিনি লোভিয়া অকলে অকলে শুকাই খাই আছে মোক নাই দিয়ে দে এতিয়াখিনি এতিয়া ইয়াতে পেট পূজাটো আমি কৰি লওঁ ন শিখা ধুনীয়াত অৰ্ডাৰ দি থোৱা গৈছিলে চবৰ কাৰণে পেট পূজাটো কৰি লওঁ চবেই এইডোখৰ বহা জেগাডোখৰ খুব ধুনীয়া শিখা আমি লগত বহিম ইয়াতে বহি আমি ইয়াতে লাঞ্চটো কৰিম আৰু
তুমি ব্লগত মোৰ ওলোৱা নাই ধৰিবা হাই কৰি দিয়া কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে ভাল লাগিছে এটা জেগা ভাল লাগিছে এইবোৰ সব এটা বুক কৰ দে মেইন বুক কৰি ইয়াত আছে সব বুক কৰ সব ডকচ বেমাৰী এতিয়া পাইছেহি দে বেমাৰী এইটা কি কৰি আছা ভাত এতিয়ালৈকে আহি পোৱা নাই এতিয়া এই পাপৰকে খাইছে আৰু এতিয়া ভাত নাই পাপকে খাই আছো ভাত নাই এতিয়া পাপৰ দিছে পাপৰকে চুবাইছে এতিয়া পাপৰকে চুবাইছো আৰু এইটো শেষ হৈ আছে পাপৰ এদাই কৰি দিলে পাপৰ এটা কৰি আৰু নালাগে মোক আহিলো ইউটিউবত বহুত আছে ইয়াত খাবলৈ খোৱা তুমি খোৱা লাজ নকৰিবা আৰু ইয়াত আছে ৱেটিং এইটা এটা দখচি গেলাগেলকে বহি আছে দেই এইটো আৰু গেলাগেল এইটো আৰু গেলাগেল ফুৰিবলৈ অহা এই অনুভৱটো কেনেকুৱা বহুত ভাল লাগিছে আমাৰ প্ৰথমবাৰ আহিছো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা খুব ভাল লাগিছে আমাৰ আহি যাব কেতিয়াবা এইটো আমাক এটা যাব কেতিয়াবা ষ্টাৰ্ট দিলে আমি আহিছো এতিয়া পাৰ্কলৈ বুলি মামকে এতিয়া পাৰ্কত আমি ক'ত যোৱা তোমালোকে এই পাৰ্কলৈ যাওঁ তোমালোকে সৰু ল'ৰা ছোৱালী যে ন তুমি নাযাবা তুমি ডাঙৰ ছোৱালী এতিয়া মই যাবই লাগিব সৰু ল'ৰা ছোৱালীকেইটাৰ লগত ডাঙৰজনী অঁ ব'লা মোক কিবা এটা কৰিবলৈ দে এখন পাৰ্ক আছে এখন জৱাহৰলাল নেহেৰু ভেন উদ্যান পাৰ্ক ভান উদ্যান পাৰ্ক না কিমান গৰম হ'লে এনেকৈ ভাত খাই আহি এনেকৈ খাব পাৰি আকৌ কিমান গৰম হ'ব লাগিব ভাবক আপোনালোকে গৰম মানে গৰম মানে সেই যিমান খাই থাকে যে গৰম লাগিছে নেকি এইকেইটা আমাৰ গৰমকেইটা দেই এইকেইটা আমাৰ এইটো মেইন গৰম মেইন কৰ ডাঙৰ কৰ এইটো এটা আৰু গৰম মই খোৱাই নাই নাখালে কি হ'ব অন কেমেৰা নাখায় অফ কেমেৰা খাই দিওঁ আমি ফ্ৰীতে পোৱা বস্তু চব খাওঁ এই ভিডিঅ' কৰিছে আগত কথা নকবি এইফালৰ পৰা ভিউটো খুব ধুনীয়া আহিছে ইয়াত বৰষুণ দিছে পলাব লাগে এতিয়া পাৰ্কৰ পৰা ওলাই আহি খুব ভাল বস্তু এটা ওলাইছে এতিয়া दिल तो आखिर बच्चा है हमारा क्या करेंगे आगे खाने খুব ভাল বস্তু এটা ওলাইছে এটা কথা এতিয়া मेरा दो दिन জলদি থা পাৰ্ক চাক চাই মেলি এতিয়া আমি যাওঁ ফাইনেলি ঘৰ सब बुस सब टुपनी डाल कर सब ये हमारे स्टाइल में दो फैशन
মেম এতিয়া চাহৰ জুতি লৈছে, আমি ফূৰ্তি জুতি লৈছোঁ আৰু হয় মাজাৰ জুতি লৈছোঁ। তোমাৰ কেলে হাঁহি উঠিছে? তোমাৰ কেলে হাঁহি উঠিছে? তোমাৰ কেলে হাঁহি উঠিছে? ছাৰপ্ৰাইজ ব্লগ বনাব ছাৰপ্ৰাইজ এক ছেকেণ্ড তোমাৰ ছাৰপ্ৰাইজ দিওঁ। চাই লওঁ দিয়া ছাৰপ্ৰাইজ। মই আনাখন চাই ভাল পাওঁ যে সেইকাৰণে ছাৰপ্ৰাইজ বোলে। আজিৰ যাত্ৰা আমাৰ ইয়াতে অন্ত পৰিছে। আজি ইয়াতে আজি আমাৰ যাত্ৰা অ ইয়াত নাই নহয় মই এতিয়া সকলোৱে কেনেকুৱা লাগিলে আজি যাত্ৰাটো কৰিব লাগে। ভাল লাগিলে একদম ফাটাফাটি ফাটাফাটি মোৰো ভাল লাগিলে চবৰে ঘূৰা ঘূৰি যাব আৰু ছবি দেখা